আৰম্ভ কৰিছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া দিছে বহুত জোৰছে বৰষুণ, সেইকাৰণে ফুলবোৰ বাহিৰত উলিয়াই দিছোঁ। আৰু তেনেহ'লে চাওঁ হওকচোন আজি গধূলিটো মই কেনেকৈ পাৰ কৰিছোঁ। বৰষুণ দিছে, সেইবাবে আমি এতিয়া ফুলবোৰ বাহিৰত উলিয়াই দিছোঁ, যিহেতু পানীও লাগে ন। নমস্কাৰ, সকলোলৈকে শুভ সন্ধ্যা। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ এটা বিশেষ ৰেচিপিৰ সৈতে, যিটো মোৰ বহুত প্ৰিয়। আজি যিটো ইয়াত বহুত বৰষুণ দিছে, সেইবাবে ভাবিছোঁ যে কিবা স্পেচিয়েল বনাওঁ। তেনেহ'লে চাওঁ হওক আজিনো মই কি বনাইছোঁ। ইয়াত লৈছোঁ মই আধা কেজিতকৈ অলপ কম চিকেন হয়, যিহেতু আমি দুজনহে আছোঁ ঘৰত, সেইকাৰণে আমি দুজনৰ কাৰণে এনাফ আৰু। আৰু লগত লৈছোঁ ইয়াতে নেমু ৰস, আৰু ইয়াত আছে আদা নহৰু পেষ্ট, আৰু ইয়াত আছে এইটো ৰেড চিলি, কচুৰি মেথি, নিমখ, গৰম মছলা, ধনিয়া পাউডাৰ, আৰু এইটো তন্দুৰী মছলা হয়। তেনেহ'লে বলক ফাৰ্ষ্টত দি দিম মই নেমু ৰসখিনি দিলোঁ। নেমু ৰস দিয়াৰ পাছত ইয়াত দিম মই আদা নহৰুটো অলপ বেছিকৈ দিব লাগে। তাৰপিছত দিম কস্তুৰী মেথি, ইয়াত দিছোঁ মই ৰেড চিলি। নিজৰ নিমখ জোখৰ নিমখ অনুসাৰে সকলো মছলা মই ইয়াত ঢালি দিম। আৰু ইয়াত দিলোঁ সেয়া গৰম মছলা, আৰু এইটো এতিয়া আমি ভালদৰে হাতেৰে মিক্স কৰিম। এইখিনি মছলা মই দিলোঁ কস্তুৰী মেথি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, অলপমান ৰেড চিলি, নিমখ, নেমু ৰস, আদা নহৰু সকলোখিনি আছে, আৰু এইখিনি আমি ভালদৰে মিক্স কৰিব লাগে। এইখিনি আমি ভালদৰে মিক্স কৰিম। ইয়াত যাতে ভালদৰে আদা নহৰুবোৰ ভালদৰে মছলাখিনি সোমাই, সেইদৰে আমি মন কৰিব লাগে। হৈ গ'ল। এতিয়া পেষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি এইটো 1-2 ঘণ্টাৰ কাৰণে আমি এইদৰে ৰাখিম ইয়াত। চিকেনটো যিহেতু মই মেৰিনেট কৰি ৰাখিছিলোঁ ফ্ৰিজত 2 ঘণ্টা, আৰু এতিয়া এইখিনি হৈ গৈছে। আৰু ইয়াত মই দিম এতিয়া দৈ, আৰু ইয়াত অলপমান মিঠাতেল। যেতিয়া ইয়াত মিঠাতেল দিয়া আৰু দৈ দিয়া হয়, তেতিয়া ইয়াৰ টেষ্টটো ৰেষ্টুৰেণ্ট ষ্টাইলৰ হৈ পৰে আৰু খাবলৈ বহুত ভাল। আৰু আপোনাৰ ইচ্ছা যদি আপুনি অলপ ফুড কালাৰ দিব পাৰে। মই যিহেতু দিছোঁ, মোৰ ভাল লাগে, অলপ দেখিব ধুনীয়া হয় বাবে। আপোনালোকৰ ইচ্ছা, যদি আপোনালোকে দিব বিচাৰে দিব পাৰে। আৰু এতিয়া আমি এইটো মিক্স কৰিম। এইটো চাওক কিমান ধুনীয়া হৈ গৈছে। আমি ইয়াত যিহেতু আমি এতিয়া দৈ আৰু মিঠাতেল এড কৰিছোঁ, সেইকাৰণে আমি এতিয়া 5 মিনিট ৰাখি আমি এতিয়া অভেনত দি দিম। এয়া হৈ গ'ল মোৰ সজাই। এতিয়া মই ইয়াক অভেনত দি দিম। 20 মিনিটৰ কাৰণে দিছোঁ মই, আৰু 200ত দি দিছোঁ। এতিয়া আমাৰ ৰেডি হৈ আছে চিকেন তন্দুৰী। অভেনত দিয়াৰ পিছত গেছত অলপমান এনেকৈ চেকি দিব লাগে, তেতিয়া তাৰ স্মেলটো ভাল হৈ আহে, মানে জুইত দিয়া নিচিনা হয়। এয়া আমাৰ ৰেডি হৈ গৈছে চিকেন তন্দুৰী, আৰু ইয়াতে আছে বিভুৱে বনোৱা মিছা মাছৰ কাৰী, আৰু ইয়াত আছে পুদিনা চাটনি, আৰু এয়া ভাত। তেনেহ'লে চাওকচোন কিমান ধুনীয়া লাগিছে আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। এয়া দেখিবলৈ পাইছে আমাৰ চিকেন তন্দুৰী ৰেডি হৈ গ'ল,
আৰু ইয়াতে বিবুৱে বনোৱা মিছা মাছ, এয়া মিছা মাছৰ কাৰিও ৰেডি হৈ গ'ল। তেনেহ'লে আমি অকল খোৱাহে কথা আৰু। তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈকে। শুভৰাত্ৰি। এয়াই আছিল আমাৰ ভিডিঅ'টো আজিৰ কাৰণে।